একমাত্ৰ কংগ্ৰেছৰ এই মুহূৰ্তত সেই প্ৰশ্নৰ উত্তৰ পোৱা গৈছে ডাঙৰ খবৰ এই মুহূৰ্তত কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ লেটেষ্ট আপডেট আমি আপোনালোকক দি আছো অন্যান্য নিৰ্দলীয় 4খন আসনত অগ্ৰগতি লাভ কৰিছে আৰু এই মুহূৰ্তত কৰ্ণাটকত বিজেপি সম্পূৰ্ণৰূপে ধুলিচ্ছাত আৰু কৰ্ণাটকত কংগ্ৰেছ চৰকাৰ ভাৰত জোড়ো যাত্ৰাই কংগ্ৰেছক জয়ী হোৱাত সহায় কৰিছে বুলি মন্তব্য কৰিছে মল্লিকাৰ্জুন খাৰ্গে কৰ্ণাটকত কংগ্ৰেছৰ 129খন আসন ইতিমধ্যে লাভ কৰিছে 67খন আসনত সীমিত হ'ব লগা হৈছে বিজেপি জেডিএছ 22খন আসন আৰু অন্যান্য 4খন আসনত অগ্ৰগতি লাভ কৰিছে কৰ্ণাটকত পিছ পৰিল বিজেপি 129খন আসনৰে সংখ্যাগৰিষ্ঠতাতকৈ অধিক ভোট লাভ কৰি অধিক আসন লাভ কৰি এই মুহূৰ্তত কংগ্ৰেছে চৰকাৰ গঠন কৰিছে চৰকাৰ গঠন কৰাৰ দিশলৈ আগবাঢ়িছে আজি বিয়লি ভাগলৈ কৰ্ণাটকৰ বিজেপিৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব এই কথা স্পষ্ট হৈছে কৰ্ণাটকৰ বিজেপিৰ মুখ্যমন্ত্ৰীয়ে কেইটামান মুহূৰ্তৰ পিছত পদত্যাগ কৰিব আৰু এতিয়া কৰ্ণাটকত এই মুহূৰ্তত কৰ্ণাটকত কংগ্ৰেছৰ জয়যাত্ৰা অব্যাহত কংগ্ৰেছৰ জয়যাত্ৰা এই মুহূৰ্তত অব্যাহত কৰ্ণাটক কাৰ কৰ্ণাটক কংগ্ৰেছৰ এই উত্তৰ এই মুহূৰ্তত পোৱা গৈছে কৰ্ণাটকত আৰু শিৱকুমাৰৰ সংবাদ মাধ্যমক সম্বোধন এআইচিচিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে শুভেচ্ছা জনালে কৰ্ণাটকবাসীক আৰু মল্লিকাৰ্জুন খাৰ্গে কৰ্ণাটক কংগ্ৰেছৰ সভাপতি দায়িত্বত লোৱাৰ পাছত এইখন দ্বিতীয়খন ৰাজ্য য'ত বিজেপিক পৰাজিত কৰিবলৈ সক্ষম হৈছে ইয়াৰ পূৰ্বে হিমাচল প্ৰদেশত কংগ্ৰেছ নিৰ্বাচনত জিকিছিল আৰু এতিয়া দ্বিতীয়খন ৰাজ্য হিচাপে পৰিগণিত হৈছে কৰ্ণাটক য'ত গৃহ ৰাজ্য হয় মল্লিকাৰ্জুন খাৰ্গেৰ কৰ্ণাটক কাৰ কৰ্ণাটক কংগ্ৰেছৰ ইতিমধ্যে 129খন আসনত অগ্ৰগতি লাভ কৰিছে আৰু আমি আপোনালোকক দেখুৱাই আছো বিজেপিৰ সভাত বহু লোক তেনেধৰণে সমাগম হৈছিল কিন্তু এতিয়া কৰ্ণাটকৰ জনতাই আৰু বিশেষকৈ লিংগায়ত কমিউনিটি লিংগায়ত জাতিয়ে সম্পূৰ্ণৰূপে কৰ্ণাটকৰ লিংগায়ত কমিউনিটিয়ে বিজেপিৰ বিৰুদ্ধাচৰণ কৰা পৰিলক্ষিত হ'ল যোৰ বাবে এতিয়া কৰ্ণাটকত বিজেপিয়ে বেয়াকৈ মুখ ঠেকেচা খাব লগা হৈছে আমি এই মুহূৰ্তত শেহতীয়া তথ্য আপোনালোকক দি আছো এটা এটাকৈ শেহতীয়া তথ্য দি আছো ইতিমধ্যে নৈতিক দায়িত্ব স্বীকাৰ কৰিছে বিজেপিৰ মুখ্যমন্ত্ৰীয়ে কেইটামান মুহূৰ্তৰ পিছত পদত্যাগ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মেৰাথন প্ৰচাৰ অভিযান অসমৰ মুখ্যমন্ত্ৰীয়েও কেইবাটাও প্ৰচাৰ অভিযানত অংশ লৈছিল 18খনকৈ সভা আৰু জনসভাৰ লগতে ৰোড শ্ব' কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু সেই ৰোড শ্ব' আৰু প্ৰধানমন্ত্ৰী মেৰাথন প্ৰচাৰ অভিযানেও কৰ্ণাটকত বিজেপিক সুফল দিব নোৱাৰিলে মই নিউজ ৰুমত যাম নিউজ ৰুমত আছে অভিজিত শেহতীয়া তথ্য লৈ অভিজিত আচাৰ্য মই আপোনাৰ ওচৰলৈ গৈছোঁ শেহতীয়া তথ্য ইতিমধ্যে কৰ্ণাটকত হাই ভল্টেজ আৰু যি ধৰণৰ প্ৰচাৰ অভিযান আছিল সেই প্ৰচাৰ অভিযানেও কিন্তু বিজেপিক লাভান্বিত কৰিব নোৱাৰিলে চাওক এই সময় যিমানে বাঢ়ি গৈছে আৰু সময় বাঢ়ি যোৱাৰ লগে লগে দেখা গৈছে যে কংগ্ৰেছৰ যি ভোট শ্বেয়াৰ সেই ভোট শ্বেয়াৰৰ সংখ্যা বাঢ়ি গৈছে আৰু কংগ্ৰেছৰ যি আসন সেই আসন বাঢ়ি গৈছে 38.38% ভোট শ্বেয়াৰ কংগ্ৰেছে এই মুহূৰ্তলৈকে লাভ কৰিছে আৰু এয়া হয়তো কংগ্ৰেছে পূৰ্বে এনেধৰণৰ ভোট শ্বেয়াৰ কৰ্ণাটকত নাছিল আমি যিমান দূৰ পঢ়িছোঁ বা মই যিমান দূৰ পঢ়িছোঁ এই মুহূৰ্তত যে কৰ্ণাটকত 38% যি ভোট শ্বেয়াৰ সেয়া নাছিলে কিন্তু এইবাৰ দেখা গৈছে যে কৰ্ণাটকত কংগ্ৰেছৰ এই মুহূৰ্তত 38% ভোট শ্বেয়াৰ দেখা গৈছে আৰু ইয়াৰ লগতে সমান্তৰালভাৱে একেই দেখা গৈছে যে কৰ্ণাটকত কংগ্ৰেছৰ সংখ্যা বা কংগ্ৰেছৰ যি আসন সেই আসন এতিয়া বাঢ়ি গৈ আছে
আৰু এইদৰে দুয়োগৰাকী নেতা DK শিৱকুমাৰ আৰু সিদ্ধাৰামায়া দুয়োগৰাকী নেতাক দেখা গৈছিল যে তেওঁলোকে কিদৰে আচলতে মন্দিৰত তেওঁলোকে গৈছিল আৰু বজৰংবলীৰ যি গদা সেই বজৰংবলীৰ গদা কোনে ঘূৰাইছে বা বজৰংবলীৰ গদা কাৰ গাত পৰিছে এয়া তেওঁলোকে খুব নিৰ্বাচনৰ সময়ত প্ৰচাৰত কৈছিলে আৰু সেই যি আচলতে সেই ইছ্যু দেখা গৈছে যথেষ্ট গুৰুত্ব সহকাৰে লৈছিলে কংগ্ৰেছে আৰু ইয়াৰ লগতে নন্দিনী গাখীৰ আৰু আমুলৰ মাজত থকা যি সংঘাত এই